भावरागुरियाव दुर्गा फुजा मन्दपनि थाखाय हा फुजा होनाय हाबाफारि जालांबाय। बिमा देवी दुर्गा फुजाया खाथियाव सफैबाय। दाब दाब जायगायाव दुर्गा फुजा सामलाय आफादफोरा फैगौ दुर्गा फुजानि थाखाय थियारि जानायखौ नुनो मोनदोंसै। बेबादि समावनो गसाइगाव महकुमा सिंनि भावरागुरि बाजार कालीबारियावबो नेताजी सुभाष क्लाबनि बानजायनायाव देग्लाय 34थि दुर्गा फुजाखौ फालिनो थाम-थिम खालामनाय जादों होनना मिथिहोदों। लोगोसेनो फैगौ जानो गोनां दुर्गा फुजानि थाखाय मंगलबारखालि हा फुजा होनाय जायो होनना मिथिहोबावो। बे हा फुजा होनाय समाव भावरागुरि ओनसोलनि समाज सिबियारि गागि सुबुं आरो गोबां रायजो राजाफोरा बाहागो लानानै जाफुंसार खालामो होनना मिथिहोयो। এবার আমরা সব মহিলাগুলো সহযোগিতা করবো আর কি, আমরা যাতে পূজাটা ভালো মতো আগিয়ে নিয়ে যেতে পারি। তোমরা সবাই আমাদেরকে সহযোগিতা করবা, আমরা যাতে ভালো মতো পুজোটা করতে পারি। তোমাদের সবাইকে আমন্ত্রণ রইল, তোমরা সবাই আসবে পূজা দেখতে, আমাদের পাশে থাকবে, আমাদেরকে সহযোগিতা করবে। আজি যেহেতু ইয়াতে ভাওরাগুড়ি বাজার কালীবাড়িত লাউকটা উদ্ঘাটনী করার উপলক্ষে আজি এটা কার্যসূচী রাখিছে লাউকটা উদ্ঘাটনী। এই উপলক্ষে আজি সমগ্র অসমৰ ৰাইজক শারদীয় দুর্গা পূজা আগন্ত শুভেচ্ছা এবং অভিনন্দন জানাইছোঁ। লগতে আজি আমার ভাওরাগুড়ি বাজার কালীবাড়িত যেহেতু আমার শারদীয় দুর্গা পূজা 34তম দুর্গা পূজা উপলক্ষে আজি লাউকটা উদ্ঘাটনী করা হয়েছে। আৰু লগতে আমাৰ এই দুর্গা পূজা কমিটিয়ে প্ৰতিটো বাৰে আমাৰ ভাওরাগুড়ি অঞ্চলত এটা ভালকৈ পূজাখন চলাই লৈ যায়, শান্তি বিশৃংখলা বজাই ৰাখি। তো আৰু এই উপলক্ষে আজি যেহেতু আমাৰ ভাওরাগুড়ি 2 নং গাঁৱৰ গাঁওবুঢ়া উপস্থিত, লগতে আৰু আমাৰ এই পূজা কমিটিৰ সম্পাদক সভাপতি, লগতে আৰু আমাৰ আৰু 1 নং বৰুৱাপাৰাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকল আৰু লগতে এই বজাৰৰ বহুত বিশিষ্ট ব্যক্তিসকল আৰু লগতে ইয়াতে আমাৰ আই মাতৃসকল উপস্থিত। আজি যেহেতু আমাৰ সভা আৰম্ভণি কৰিছে, আমাৰ যিহেতু আমাৰ সনাতন ধৰ্ম এইটো কোনো এটা কাৰ্যসূচী লোৱাৰ আগত সভা আৰম্ভণিৰ এটা কাৰ্যসূচী থাকে। গতিকে আমাৰ যেহেতু মায়ের শারদীয় মায়ের যেহেতু প্যান্ডেল হব, এই কারণে আজি আমার এইটো লাউকটা উদ্ঘাটন করি বাকি কাৰ্যসূচীবিলাক আজিৰ পৰা আৰম্ভ হ'ব। আগতে আৰম্ভ হৈ গৈছে, কিন্তু আমি দিনটো বতৰ বেয়া থকাৰ কাৰণে দিনটো পিছাই লৈছে। গতিকে আমাকো মাতিছে ইয়াত, আমিও ইয়াৰে ল'ৰা হওঁ, তো আমিও আহিছোঁ আৰু বিশিষ্ট ব্যক্তিসকল আছে আৰু ক'বলগীয়া আজি একো নাই। তো আমি চাওঁ এই পূজাখন যাতে ভালদৰে আগবঢ়া যায় আৰু ভাওরাগুড়ি অঞ্চলত যিমানখিনি পূজা হ'ব এইবিলাক পূজাও যাতে আগন্তুকৈ আগবঢ়া যায়। সফলতা লাভ কৰি সেই খুচিত আমি এবাৰ পূজাখন আনন্দিতভাৱে কৰিব বিচাৰিছোঁ। লগতে আছে আমাৰ পেণ্ডেল অলপ ভালকৈ ৰাইড ডেকৰেটৰ কৰিব আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু মেলা চেলাৰ আয়োজন কৰা হৈছে। তাই আমি কমিটিৰ পক্ষৰ পৰা সকলো ভাওরাগুড়ি সকলো ৰাইজ আৰু আশে-পাশে সকলো ৰাইজক সহায় সহযোগিতা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু আমাৰ প্ৰশাসনৰ সকলক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ইয়াত আহি অলপ আমাক সহায় কৰে।